person you breathe. Everything you know is in your mind. নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি ভিডিওটো হৈছে দীঘলী পুখুৰী পাৰৰ পৰা আমি এতিয়া চাবলৈ গৈ আছোঁ দীঘলী পুখুৰী I see her rolling up, Uber black Cadillac, high heel boots and a sexy body full of tats. Baby's bad, oh baby's hella bad. After her there ain't no coming back. Wanna take a run at that? I think she's feeling me. Turn it up a few degrees. My imagination of her body gets the best of me. Oh gosh, she's such a tease. Bitten lips, bruised knees. I'm addicted to her, need her touching me. Cause she got a bad little waist. And we tearing down this place off the liquor that we chase. Got some egos to the face, baby, I don't need no space. Coming closer for a taste, and I'll show you how I make everything just fade away. Cause she's like sex, drugs, cocaine, body so insane. Jealous of the clothing that she wears up on that tight frame. All game, no shame, baby came here to play. I feel like an addict cause she's sex, drugs, cocaine. দীঘলী পুখুৰী চাওক আমি দীঘলী পুখুৰীটো চাম ইয়াত যথেষ্ট যুদ্ধ সামৰিক বাহিনীৰ টেংক আছে এইফালে মিছাইল আছে আপোনালোকক দেখুৱাই আছোঁ চাই থাকক দেখিছে যুদ্ধ স্মাৰক ইন নো মাস্ক নো এন্ট্ৰি মাস্ক পিন্ধিব লাগিব নো মাস্ক নো এন্ট্ৰি এইটো ডনেট চিষ্টেম তাৰমানে টিকেটৰ চিষ্টেম নাই যোনে যি দিয়ে আৰু এইটোৱে আপোনালোকে দেখিছে এইটো মিছাইল কিমান ডাঙৰ মিছাইল চাওক ইণ্ডিয়ান নেভি আগতে ইউজ কৰিছিল চাগে এইটো অৱসৰ দি দিলে দেখিছে ইয়াৰ নামটো হ'ল আপোনাৰ কি P-20 মিছাইল P-20 মিছাইল চাওক ডোনত টাচ বুলি দিছে টাচ কৰিব দিয়া নাই এইবিলাক এনে চাবলৈ দি দিছে দেখিছে ইমান ধুনীয়া পাৰ্ক তাৰপিছত এইফালে আছে আপোনাৰ টেংক আছে যুদ্ধ জাহাজ মানে এয়াৰক্ৰাফ্ট সেইটো দেখুৱাই আছোঁ আপোনালোকক চাওক সেইটো দেখিছে এইখন হয় আপোনাৰ টেংক ইণ্ডিয়ান আৰ্মি এটা আগতে ইউজ কৰিছে ইণ্ডিয়ান আৰ্মি ইয়াত কিছুমান নটিচ দিয়া আছে ইয়াত থু পিক পেলোৱা আৰু প্ৰদূষিত সামগ্ৰীসমূহ হাতেৰে চোৱা নিষেধ কিছুমান নটিচ দিছে ইয়াতে মানে যিটো বস্তু টাচ কৰিব দিয়া নাই থু পিক পেলাব দিয়া নাই লেতেৰা কৰিব দিয়া নাই কিমান পৰিষ্কাৰ কৰি ৰাখিছে চাওক এইবিলাক চাওক এইখন হয় ইণ্ডিয়ান আৰ্মি ইউজ কৰিছিল কি নাম ইয়াৰ বিজয়ন্ত টেংক ৱেট আছে আপোনাৰ চাওক এতিয়া চব দেখা পায় ৱেট আছে 43 ৱাইট আছে 10.39 ক্ৰেউ আছে 4 স্পীড আছে 50 কিলোমিটাৰ ঘণ্টাত মেইন আৰ্মামেণ্ট 1x105 mm 44 ৰাউণ্ডছ এইবিলাক কিবা এমুনিশ্যন বমৰ কথা নেকি ন টনছ হাইক আছে 8.89 ফিট আছে হাইকটো ন ফিট লেংথ 32.11 ফিট 32 ফুট 11 ইঞ্চি আছে
thickness of hole 3.1 operation range 530 কিলোমিটাৰ তাৰমানে এইটো 530 মিটাৰলৈকে কিলোমিটাৰলৈকে তাৰমানে এইটো মাৰিব পাৰে Everything you know is in your ইমান mind. ডাঙৰ টেংক ইখন হা এনে দেখাত ফিল্মে ফটো আছে তো সৰু নিচিনা লাগে হয় না দেখাইছ না কিমান ডাঙৰ হ'ব এইখন চাওক কিমান ডাঙৰ টেংক আপোনালোকে হয়তো মোক ফটোত পিকচাৰত ভিডিঅ'ত সৰু দেখাব লাগে কিন্তু বহুত ডাঙৰ এইখন ক'ব লাগিব মানে বহুত ডাঙৰ চাওক এইখন কি হ'ব মিগ 21 না জাগুৱাৰ কিবা এনেকুৱা চাওক নামটো চাওক আপোনালোকক দেখুৱাই এইখন চাওক দেখিলে ইণ্ডিয়ান এয়াৰফ'ৰ্চ কিন্তু দেখাত বহুত সৰু নিচিনা লাগে ন ভিডিঅ' দেখিলে আপোনালোকে চাওক কিমান ডাঙৰ বহুত ডাঙৰ বাহ দেখিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ এইখন হ'ল মিগ 27 চাওক এতিয়া নটিচ দিয়া আছে মিগ 27 ML বাহাদুৰ দেখিছে সেইটো মিছাইল না কিবা ফায়াৰ কৰা কিবা চিষ্টেম আৰু না এইটো দেখিছে ইমান ডাঙৰ ফাইটাৰ জেট গিলা মেমৰি হয় ৰাখি দিছে আৰু ভাল লাগে আৰু বহুত ধুনীয়া প্লেচ চাব আহিব গুৱাহাটী আহিলে দীঘলী পুখুৰী পাৰ্কটো আপোনালোকে চাব একবাৰ মজা লাগে এইটো হ'ল মিছাইল চাওক RJ-13 চেম মিছাইল দুটাও একে নেম আপোনালোকে আচল ভিউজটো দেখাই না চাগে এতিয়া আপোনালোকক দেখুৱাই আছোঁ আচল ভিউজ কোনটো হয় এইটো চাই লওক আগত এইটো চাওক অমৰ জৱান কি ধুনীয়া দেখিছে আপোনালোকে ৱাট এ নাজাৰা এইটো হ'ল আমাৰ বীৰ লাচিত ফুকন তাৰ বডি মূৰ্তি এতিয়া বনাই থৈছে এটা যেটা যুদ্ধত কি নামত ইউজ কৰিছিল টপ বৰটপ ইফালে ধনুকাৰ এইবিলাক ব্যৱহাৰ হৈছিল সেইবিলাক চব ইয়াতে দেখুৱাইছে আৰু দেখুৱাইছে Everything you know is in your mind. আমি এতিয়া তলত নামি যাওঁ চাওক কি মজাকৈ এইবিলাক বনাই দিছে টাইলছ পাৰি দিছে মজা লাগিব ন ফটো উঠি এয়া চাওক ভিউজ চাওক না এইটো কাৰ্গিল ৱাৰৰ এইটো জুলাই 99ত হৈছিল যেনিবা কাৰ্গিল ৱাৰ এইটো K-89 এইটো কিবা যুদ্ধ জাহাজ দেখুওৱা হৈছে এইবিলাক বহুত কিবা কিবি চাওক ষ্টেটু এইটো ষ্টেটু উইথ ৰিজাৰ্ভ আৰ্মছ মজা দেখিছে এইটো আমাৰ লাচিত বৰফুকন যেনিবা এইটো এইবিলাক বৰটপ ধনুকাৰ ধুনীয়া লাগিছে আহিব আপোনালোকে সকলো আহিব দেখিলে চাওক খুব ধুনীয়াকৈ দি দিছে এইবিলাক কলা এটা কিমান ধুনীয়াকৈ এইবিলাক বনাইছে চাওক এইবিলাক এটা হাতৰ কলা যোনে বনাইছে হয়নে তাৰ হাতৰ কলা কিমান হাতৰ এটা বিদ্যা আছে মজাকৈ এইবিলাক বনাব পাৰিছে চাওক এয়া হ'ল দীঘলী পুখুৰী বহুত ভাল লাগিল ফ্ৰেণ্ডছ আশা কৰিছোঁ ভিডিঅ'টো চাই ভালে পালে আৰু জানে আৰু কি কৰিব লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু যিবিলাকে নতুনকৈ আহিছে ন সবে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ঠিক আছে এতিয়া আমি আজি হ'ব দীঘলী পুখুৰী ভিডিঅ' ইমানতে সামৰি মানুহ লগ পাই আছোঁ অতি সোনকালে বেলেগ এটা ভিডিঅ'ত চাই থাকক বাই বাই